লাগি যাব লাগিব আৰু আমি টঙালি বান্ধিছো আৰু লাগিম আৰু এতিয়া কাম কৰিম বিপিএফৰ হয়। প্ৰমোদ বৰৰ যিটো এই প্ৰটোক মই কেইটামান টাইটেল দিছো মানে একটো হ'ল আপোনাৰ তেওঁ প্ৰতিশ্ৰুতি ভংগকাৰী তেওঁ প্ৰবঞ্চক তেওঁ প্ৰতাৰক আৰু তেওঁ বৰ্তমান বিটিচিৰ কাৰণে এটা ডাঙৰ প্ৰব্লেম কিয় জানেনে বিটিচিৰ সমস্ত শক্তি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 2003 চুক্তি কৰি সংবিধান ভাৰতবৰ্ষৰ সংবিধান সংশোধন কৰি এই অঞ্চলটোলৈ স্বায়ত্ত শাসন এটা ডাঙৰ শক্তি লৈ আহিছিল আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই দিনক দিনে এই যিটো শক্তি বিটিচিৰ শক্তি এইটো লাহে লাহে নোহোৱা কৰি আছে। এইটো এতিয়া প্ৰমাণ হৈ গৈছে। আপোনালোকে জানে কিদৰে 16টা ডিপাৰ্টমেণ্ট দি দিয়া হ'ল, কিদৰে এতিয়া চাকৰি দিব নোৱাৰে, একো কাম কৰিব নোৱাৰে, এইবিলাক অলৰেডি প্ৰতিষ্ঠা হৈ গৈছে। গতিকে তেওঁ এটা বিটিচিৰ প্ৰব্লেম আৰু এই প্ৰব্লেম সমাধা হ'ব লাগে। অন্যথা বিটিচিৰ যিটো স্বকীয়তা, যিটো স্বায়ত্ততা, যিটো বিটিচি বাকীৰ যিটো শক্তি, সেই শক্তিবিলাক ধ্বংস কৰি আছে। এই কথাখিনিও এটা খুব গুৰুত্বপূৰ্ণ আৰু গতিকে মই তেওঁক বিটিচিৰ প্ৰব্লেম বুলি ক'ব খোজো। তেওঁ নিশ্চয় মিছা কথাটো কৈছে, তেওঁ অকল ৰাইজৰ লগতো কৈছেই আৰু আমাৰ লগতো বহুত মিছা কথা কৈছে। আমি যদি এটাকে কওঁ সম্পূৰ্ণ মিছা কথা, তেওঁ এতিয়াও মিছা কথা কৈ থাকে, শান্তি শান্তি শান্তি। তেওঁ বহুত শান্তিৰ কথা কয়। তেওঁ এনেকুৱা কৈছে যে তই এতিয়া ভগৱানৰ ৰূপ, শান্তিৰ দূত নহয়। বিটিচিৰ মানুহ এতিয়া চৰম অশান্তিত আছে। সমস্ত ঠিকা এতিয়া বাহিৰৰ মানুহে কৰি আছে। আগতে চাওক, আগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ শাসনকালত আমাৰ লোকেল ঠিকাদাৰ আছিল, তেওঁলোকে ঠিকা কৰিছিল, প্ৰফিট হৈছিল। সেই প্ৰফিট হোৱা টকা পইচাবিলাক ইয়াতে খৰচ কৰিছিল, বিহু বুলি মানুহক দিছিল, ঈদ বুলি মানুহক দিছিল, বিভিন্ন উৎসৱ পাৰ্বণত মানুহবিলাকে সেই পইচাবিলাক খৰচ কৰিছিল আৰু মানুহ সুখত আছিল, শান্তিত আছিল। এতিয়া বিটিচিটো কণ্ট্ৰেক্টৰ নাই, চব কণ্ট্ৰেক্টৰ এতিয়া বাহিৰত, ডাঙৰ ডাঙৰ কামবিলাক বাহিৰত দি দিয়া হৈছে। গতিকে বিটিচিত এতিয়া শান্তি পৰিৱেশ নাই, কোনো ধৰণৰ প্ৰতিশ্ৰুতি পালন হোৱা নাই। আপুনি বেলেগটো বিটিচিৰ মানুহৰ কথা বাদ দিয়ক, UPPL দলৰ কৰ্মকৰ্তাসকলক যদি কথা পাতে, তেওঁলোকৰ যদি মনৰ বুজ লয়, তেওঁলোকে স্পষ্টভাৱে ক'ব যে তেওঁলোকে এতিয়া শান্তিত নাই, চৰম অশান্তিত আছে। আৰু তেনেকুৱা এটা পৰিৱেশত প্ৰমোদ বৰাই কি শান্তিৰ কথা কয়, ফটা ধূল পিটি আছে, এইটো তেওঁ নিজে জানে। আমি বুজি পাইছে বিটিচিত যিটো শান্তিৰ ফটা ধূল বজাই আছে, এয়াও এটা মিছা। আৰু সেইকাৰণে মানুহে মিছলীয়া বুলি কয়, তেওঁক পুতলা বুলি কয়। আৰু গতিকে তেওঁ এই বস্তুবিলাক বুজি পাব লাগে। আমি প্ৰতিদ্বন্দ্বিতা নকৰাকে মই ভাবো তেওঁ নিজৰ পদটো ত্যাগ কৰি দিব লাগে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক শাসনভাৰ চমজাই দিব লাগে। UPPL দলৰ মানুহবিলাকে, কৰ্মকৰ্তাসকলে আচলতে মোক ভাল পায় দেই, বিৰাট মৰম কৰে, ভাইটি হিচাপে মৰম কৰে। কিন্তু কেইজনমান মিছলীয়া আছে, কেইজনমান মিছলীয়াই গোটেই বস্তুটো কণ্ট্ৰল কৰি এতিয়া বেয়া ধৰণে চলাই আছে। কিন্তু যিসকল কৰ্মকৰ্তা আছে, তেওঁলোকে মোক সৰু ভাইটি হিচাপে মৰম কৰি এতিয়াও মোক ফোন কৰি বহুত খবৰ লৈছে। কোনোবাই ধৈৰ্য ধৰিব দিছে, কোনোবাই ভাল কৰিছা বুলি কৈছে। তো এইবিলাকতো থাকিবই, কিন্তু লাহে লাহে আহিব। বহুতে এতিয়া আহিম বুলি কৈছে, মোকো বহুতে ফোন কৰি কৈছে। অলৰেডি যোৱাকালিও কিছুমানে ৰিজাইন দিছে, আজিও বহুতে দল জইন কৰিছে আৰু ভৱিষ্যতে বহুতে আহিব। চাব গৰাখহনীয়া হ'ব, UPPL দল নোহোৱা হৈ যাব লাহেকে। কাৰণ প্ৰমোদ বৰাই যিখিনি কাম কৰিব লাগিছিল কৰ্মকৰ্তাসকলক লৈ কৰা নাই। তেওঁ কেতিয়াও কথাবিলাক শুনা নাই, মানসিক স্থিতি কৰ্মকৰ্তাসকলৰ কেতিয়াও বুজ নলয়। গতিকে প্ৰমোদ বৰাৰ